আপোনালোক সকলোলৈকে দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। আমি অহাৰ বাবে জিয়াই এটা স্পেচিয়েল ডিছ বনাব যিটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আহিলা। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি এটি নতুন ব্লগ লৈ পুনৰ আহিলোঁ আপোনালোকৰ ওচৰলৈ। আৰু মোৰ ছোৱালীজনীও আহিছিলে দেই আপোনালোকক ৱেলকাম কৰিবলৈ। এনিৱেজ দুৰ্গা পূজা দুৰ্গা পূজা সকলোৰে কেনেকুৱা গৈছে বাৰু? আমাৰ ভালেই। ওলাই গ'লোঁ সেইদিনাখন অংশুমানহঁতৰ ঘৰত। অমিত আৰু জিয়া আহিছিলে, দেখুৱাইছোঁ আগৰ ব্লগত, সকলোৱে গমেই পাইছে। আমাৰ এটা প্লেন আছিলে কি অমিতহঁতৰ ঘৰলৈ যোৱা, সেইটো নহ'লে সিদিনাখন আমাৰ আহোঁতে ৰাতি হৈ গ'ল বাবে চ' কেঞ্চেল হৈ গৈছিলে। সেইকাৰণে আজি যাব ওলাইছোঁ, সিহঁতে মাতি আছে আৰু কিবাকিবি প্লেন কৰিছোঁ ঘৰত। এতিয়া একো নকওঁ, ঘৰলৈ গৈ পেলাই আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম। ব্লগটো শেষলৈকে চাই থাকিব। এতিয়া চুলিখিনি কি হৈ গৈছে বেবী তোমাৰ? ক'ত যাবা কৈ দিয়া? অমিত ঘৰত যাবা। বাই কৈ দিয়া, বাই। Keep watching. ৰিফিউজি পাৰ্টি টাইপ লাগিছে। হা বুজা নাই? কাৰোবাৰ ঘৰতে পাতে চাগে ন? আপোনালোকে বাৰু পূজা কিহত চাইছে, গাড়ীত নে স্কুটিত? আমি আজি স্কুটিতে ওলাই আহিছোঁ, যিহেতু বেছি ক'তোৱে নাযাওঁ, অমিতহঁতৰ ঘৰলৈই যাম। বেছি মজা লাগে স্কুটি বা বাইকত, এনেকৈ আৰাম। আৰু গাড়ীত বহি বহি কিমান দূৰ গৈ থাকিব, কোনো মানে ক'তো নামিবলৈও চান্স নাপায়। তাতকৈ বেটাৰ স্কুটিতে যোৱা। এতিয়া গৈ আছোঁ, আপোনালোকক অকণমান পাব্লিক হেল্থৰ পৰিৱেশটো দেখুৱাম ৰ'ব। এয়া আমাৰ একদম ঘৰৰ ওচৰৰ পাব্লিক হেল্থৰ পূজা। বেলুনটো লম কৈছিলা সেইকাৰণে। পূজা দেখিছা? ৰ'বা বেবী, তিতা লৈ আহিব, তিতা লৈ আহিব। আমি আহি পালোহি আৰু একদম ডুগুৰ পুৰা ফূৰ্তি। ৰ'বা বেবী, দিয়া বেলুনটো দিয়া, এবাৰ ডুগুক ল'ব দিয়া। এইফালে চোৱা বেটা, এইফালে চোৱা। আপোনালোক সকলোলৈকে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলো। সকলোৰে দিনবোৰ শুভ হওক। আৰু ডুগুৰ ফালৰ পৰাও দেই। এইটো ছেকেণ্ড অমিত, আৰু এইজনী ছেকেণ্ড মানস। এইখিনি ছেকেণ্ড মানস। লক্ষী এজনী ন? পাব্লিক হেল্থত যি ভিৰ হৈছে, অকণমান তাতেও কৰিলোঁ ভিডিঅ' এনেই। তুনো বেটা এইটো আজি অশান্তি কৰা নাই। আমি অহাৰ বাবে জিয়াই এটা স্পেচিয়েল ডিছ বনাব, যিটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আৰু সেইটো হ'ল বাটাৰ চিকেন মচালা। দেখুৱাম আপোনালোকক গোটেইখিনি তাইৰ ষ্টাইলত আৰু গোটেই। জিয়া কি আছিলে? চিকেন বাটাৰ মচলা। মোৰ একেই বাৰু কথা, বাটাৰ চিকেন মচলা বুলি ক'লোঁ। এতিয়া জিয়াৰ ষ্টাইলৰ বাটাৰ চিকেন মচলা আপোনালোকক আজি ৰেচিপিটো দেখুৱাম, চাই থাকিব। এই ডাঙৰ ডাঙৰকৈ পিঁয়াজ কাটি লৈছোঁ, আৰু ডাঙৰ ডাঙৰকৈ বিলাহী, গোটা গোটা জলকীয়া, নহৰু, আৰু এয়া হৈছে কাজু তিয়াই লৈছোঁ। কেৰাহী বহাই দিলোঁ। এতিয়া ফাৰ্ষ্ট ষ্টেপটো হ'ল বাটাৰ দি দিলোঁ। আচ্ছা, এইখিনি গলিবলৈ দিছোঁ। আদাটো ৰৈ গৈছিলে, এইখিনি আদা গোটা গোটাকৈ এনেকৈ দিবি নেকি? গোটা গোটাকৈ। আচ্ছা, বাটাৰখিনি পূৰা গলি গ'ল, আৰু এতিয়া আটাইখিনি বস্তু বাটাৰত ভাজি ল'ম। প্ৰথমতে দিলোঁ পিঁয়াজখিনি অকণমান ভাজি ল'ম, 1 মিনিটমান সময়। হৈ গৈছে, অকণমান গল্ডেন ব্ৰাউন কৰি দি দিম, আৰু আদা আৰু নহৰুখিনি দি দিম, আৰু এয়া জলকীয়া
জলকীয়াটো আপোনালোকে গোটাকে দিছে গোটাকৈ দিছোঁ কাৰণ এইবিলাক পেষ্ট হ'ব আচ্ছা আচ্ছা ভালকৈ ভাজি ল'ব লাগিব আচলতে জলকীয়াটো আপোনালোকে যদি কম জ্বলা খায় কমাই দিব আমি অকণ জ্বলা খাওঁ আৰু স্পাইচি বনাম তো সেইকাৰণে অকণমান দিছোঁ আৰু দিলোঁ সেইকেইটাও দি দিম উঠাই আৰু এতিয়া ভালকৈ ভাজিব লাগিব 5-ৰ পৰা 7 মিনিট সময় এইখিনি ভাজি হৈ গ'ল মানে পিঁয়াজ আৰু বিলাহীখিনি যেতিয়া জহি যাব মানে গলি যোৱাৰ নিচিনা হ'ব তেতিয়াই অফ কৰি দিলে হ'ব আৰু এইখিনি ঠাণ্ডা কৰিব লাগিব পূৰা হৈ গ'ল ন তেতিয়া ঠাণ্ডা হ'লে মিক্সিত মাৰিব লাগিব এতিয়া এই চিকেনখিনি মেৰিনেট কৰিব লাগিব অকণমান সময় তাৰ কাৰণে দৈ লৈছোঁ সোৱাদ অনুসৰি নিমখ ধনিয়া গুড়ি প্ৰথমতে 1.5 চামুচমান দিছোঁ এয়া জিৰা পাউডাৰ দিছোঁ পূৰা 1 চামুচ masala দিছোঁ তাৰপিছত এই গোটেইখিনি ধুনীয়াকৈ সানিব লাগিব আৰু অলপ সময় মেৰিনেট কৰি ৰাখিব লাগিব আধা ঘণ্টামান ৰাখিলেই হৈ যায় আগতেই যে বিলাহী পিঁয়াজ আদা নহৰু জলকীয়া আৰু কাজুখিনি অকণমান ফ্ৰাই কৰি লৈছিলোঁ সেইখিনি পেষ্ট কৰি ল'লোঁ আৰু ইফালে চিকেনখিনিও মেৰিনেট হৈ গ'ল অকণমান বাটাৰ দি ল'লোঁ আকৌ স্প্ৰেড কৰি ল'লোঁ মেৰিনেট কৰি ৰখা চিকেনখিনি ডাইৰেক্ট দি দিম ইয়াত ঠিক ভাজিব লাগিব আৰু দৈৰ যিটো পানী ওলাব যিটো কেৰাহীত ভাজিছিলোঁ বিলাহী আৰু পিঁয়াজ সেই আকৌ কেৰাহীটোতে অকণমান বাটাৰ দি ল'লোঁ 3টা সৰু ইলাচি আৰু 2 দালচেনি দি দিছোঁ ইয়াতে এতিয়া দি দিম জলকীয়া পাউডাৰ ৰেড চিলি পাউডাৰ আৰু এইটোৱে যিটো কালাৰ আনে দেখিছেনে বাটাৰ যে এটা অৰেঞ্জ কালাৰ আহিছে বাটাৰত আচলতে জলকীয়া গুড়িটো দি দিয়াৰ লগে কেনেকুৱা ধৰণৰ এটা কালাৰ আহে আৰু সেইটোৱেই কালাৰ হয় বাটাৰ চিকেনৰ মেইন তাৰপিছত এই পিচি ৰখাখিনি ইয়াত দি দিম কালাৰটো যে আহিছে এইটো বাটাৰত জলকীয়া গুড়ি দিয়ে কাৰণে এইফালে মছলাখিনি ৰেডি হৈ গ'ল আৰু এতিয়া ব'লক চিকেনখিনি কিমান আগবাঢ়িছে চাওঁ চিকেনে পানীটো এৰিছে আৰু দৈৰ পৰাও পানী ওলাইছে কিন্তু এইখিনি গোটেইখিনি শুকাই যাব লাগিব ভাজি ভাজি যেতিয়া শুকাই যাব তাৰপাছত এই ভাজি ৰখা মছলাখিনি ইয়াত দি দিব লাগিব এইখিনি ভাজা হৈ গ'ল ভাজা থলি এতিয়া ন এইখিনি মানে এইখিনি যেতিয়া সিজি যাব চিকেন দি দিম এইখিনি সিজিলে এই বস্তু এই মিক্সাৰটো দি দিবি ন শুকাই গ'ল পানীটো শুকাই গ'ল তাৰপিছত যে এইখিনি ভাজি ৰাখিছিলোঁ সেইখিনি ইয়াতে দি দিম এইটো পূৰা চুচি বাচি দি ল'লোঁ তাৰপিছত ইয়াতে দি দিব লাগিব আমুল ফ্ৰেছ ক্ৰীম মই ব্যৱহাৰ কৰিছোঁ আপোনালোকে যিকোনো ক্ৰীম ব্যৱহাৰ কৰিব পাৰে এইখিনি মানে ফ্ৰিজত থোৱা আছিলে যে সেইকাৰণে মানে হেৰি গোট মাৰি গৈছে তাৰপিছতে ভালকৈ লৰাব লাগিব অলমষ্ট ৰেডি হৈয়ে গৈছে কিবা এটা টেষ্টি খাব লাগিলে মানে যত্ন কৰিব লাগে একদম তাৰপিছত ইয়াতে দিম কচুৰি মেথি অলমষ্ট ৰেডি হৈ গ'ল আৰু বাটাৰ চিকেন আমাৰ বাটাৰ চিকেন ৰেডি হৈ গ'ল খাবলৈ টেষ্টি হৈছে বুলি কৈছে দীপশিখাই আপোনালোকেও ট্ৰাই কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা পালে ৰেচিপিটো
Happy birthday to you. আমি সঁচাকৈ ছাৰপ্ৰাইজ হৈ গ'লোঁ। অমিত আৰু জীয়াই মাইৰাৰ বাবে এটা এডভান্স কেক ৰেডি কৰিছিলে আৰু সেইটো জীয়াই নিজে ঘৰতে বনাইছে। আচলতে মাইৰাৰ বাৰ্থডে 20 অক্টোবৰ হয়, 20 তাৰিখ, কিন্তু আমি 20 তাৰিখে গুৱাহাটীত নাথাকোঁ। সেইকাৰণে সিহঁতে সেইটো প্লেন কৰিছে। একদম আমি ফুল্লি ছাৰপ্ৰাইজ, মানে বহুত বেছি ভাল লাগিলে আৰু মাইৰায়ো বিৰাট এনজয় কৰিলে সেইখিনি সময়। আৰু কেকটো যে বিৰাট টেষ্টি হৈছিলে। থেংক ইউ জিয়া। দীপশিখাক আজি দায়িত্ব দিছোঁ পোলাওটো বনাবলৈ। গাজৰ দিব, মটৰ দিব, তাই বিৰাট ধুনীয়া পোলাও বনাইছে। নহয় দেই, তই যে মই প্ৰেগনেঞ্চিত খুৱাইছিলি পোলাওটো, কেনেৰ পোলাও বনাই নে আমাৰ ঘৰত বনাই লৈ আহিছিলি যে। ঘৰত মই এতিয়া বনাই আছোঁ পোলাও। চিকেনটো ৰেডিয়ে হৈ গ'ল। এতিয়া হুইচেল লগাব দিলোঁ। কি হ'ল বেবী? কক্ৰচ ওলাইছে। Mara কি হৈছে? মাইৰা Mara কি হৈছে? One step কৰি আমি এতিয়া খাবলৈ লৈছোঁ একদম টেষ্টি ডিনাৰ। খাই লওঁ। ডিনাৰ কৰি আমি গোটেইকেইটাই অকণমান কথা বতৰা পাতিলোঁ। ৰাতি শুৱতে বহুতেই দেৰি হ'ল আৰু ইয়াৰ ৰাতিপুৱাই উঠি মই বনাইছোঁ 1 কাপ কাঢ়া চাহ আৰু চাহকাপ খাই ঘৰলৈ বুলি উভতি আহিলোঁ। আজি ৰাতিপুৱা আহিলোঁ দৌৰাদৌৰিকৈ, কাৰণ মাহঁতে আজি ৰাতিপুৱাই গ'ল ধুবুৰী। সেইকাৰণে দৌৰাদৌৰিকৈ আহি পেলাই আৰু তাৰপিছত ভিডিঅ'টো কণ্টিনিউ কৰিবই সময় নাই পোৱা। আৰু এতিয়া মই কি খাব লৈছোঁ জানেনে? মা বাঘেশ্বৰী থানৰ ভোগ প্ৰসাদ, মানে ইমান টেষ্টি নহয়। এবাৰ খালোঁ আৰু অকণমান লৈছোঁ। বিৰাটেই টেষ্টি, মানে খালে খাই থাকিবলৈ মন যায়। আজিহে খাইছোঁ, যোৱাকালি ৰাতি যিহেতু আমি অমিতহঁতৰ ঘৰলৈ গ'লোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ সেয়া কি কয় মাহীহঁতৰ ঘৰলৈ, মানে বেলতলা। আৰু দেউতা যিহেতু অকলে আছে, দেউতাকো লৈ যাম। চ' এতিয়া যাবলৈ ৰেডি হৈছোঁ, ওলাই যাওঁগৈ। আহি যাতে দৌৰাদৌৰি নালাগে সেইকাৰণে মই এতিয়াই চব বিচনা ঠিক কৰি থৈ দিছোঁ মানে। আৰু অকণমান পাৰিলে পূজাও চাম। বেবী এইফালে চোৱা, বেবী হাই কৰি দিয়া। এইফালে যে গোটেই পাৰ্চেল, মাইৰাৰ ফাৰ্ষ্ট ক্ৰাই পাৰ্চেলৰ বস্তু ভৰ্তি হৈ আছে, কেনেকুৱা যে দেখিছে নহয় মানে। এতিয়া আমি ওলাই যাওঁগৈ আৰু কোনফালে যাওঁ, আচলতে বেলতলাৰ ফালে যাম, দেখুৱাম বাৰু আপোনালোকক। আৰু যোৱাকালি ৰেচিপিটো কেনেকুৱা লাগিলে জনাব নাপাহৰিব দেই। আৰু বিৰাটেই টেষ্টি হৈছিলে, কালিতো ক'লোৱে। এনিৱেজ এতিয়া ওলাই যাওঁ, দেৰি হৈছে কাৰণ দেউতাহঁতে অলৰেডি বাহিৰত ওলায়ে গৈছে। গোটেইখিনি দেখুৱাই থাকিম আপোনালোকক, চাই থাকিম। Kita mau dulu kayaknya. Hah? Aku sama kayaknya. Kita? Bisa mana? Nah, itu kayaknya. Aku tuh enaknya di sini প্ৰথমতে ভয় কৰে, নিজে ভয় কৰে। ইয়াতো বেছি নকয়, অলপ বেছি দিগদাৰো কৰে। আমি আহি ঘৰ পালোহি, ইমান বেছি ট্ৰাফিক। চ' ক'তোৱে নানামিলোঁ, মনে নগ'লে। আৰু যিহেতু দেউতা গৈছিলে আমাৰ লগত, সেইকাৰণে আৰু নামিবলৈ মনে নগ'ল, মানে ইমান বেছি মানুহ, ইমান ভিৰ। উফ ৰাম। এনিৱেজ অলপ ওলাই গৈ ভাল লাগিলে। আৰু মাহীহঁতৰ ঘৰত গ'লোঁ, অলপ বহিলোঁ, তেনেকেই ভাল লাগিলে। সেই আৰু এতিয়া ফ্ৰেছ হৈ লওঁ, বহুত ভাগৰ লাগিছে।